মাই ঐ ও মাই আইও ভোক লাগছি মাই গেৰো ও মাই ক'ত আছা ভোক লাগছি কিবা আন কাৰবাৰ কাৰণে ও মাই কুকুৰ মেকুৰ চব দাউচিয়া তাড়াতাড়ি নাই তামাম ভোক লাগছি ও মাই মাই ঐ ভাত দি ঐ হাতও দুটামান আছে দেখছি তো আর নাই মই নাখাওঁ দে হেঁতকেইটাই খাক দে তামাম ভোক ও মাই না ও মাই আমি দুয়ো ভাত খালো ৰ তই ভাত খাইছা না নাই খাইছো দে তোর দৌড়ে পিছে পেট ভরিল না ও মাই পেট ফুসি আই আজি কিবা গাটো বেয়া লাগি আছে ও বাপা তোর কি হলে এইটা দেখুন তো ভালে আসলি ইয়া তোর গাটো বেছিকে বেয়া লাগছে নাকি যচোন তো বিছানা অলপ আরাম করবি যো অলপমান বেয়া লাগছি ৰয় কালি মই গুৱাহাটীত যাম এই প্ৰাইভেট কোম্পানীটো যি এপ্লাই কৰিছিলোঁ তাকে যাম কালি কোন জায়গা এই গুৱাহাটী নাৰেংগী হয় নাকি কালি মই তাকে যাম আৰু গাটো অলপ বেয়া লাগছি নহয় যচোন লৈ এক বিছনাক লাগি লো অলপ আৰাম কৰিবি যাবি তই ভালকে থাকিবি মাইক চাৱা চিতা কৰিবি মই পইচা দি পঠাই থাকিম মাজে মাজে মাইক মই যাওঁ যা বাপা যা সময়মতে খাওয়া দাওয়া করবি আর আকলা রাতি বেলি ঘুরি ঘুরি নুফিরবি যাই পার লগে লগে সরু বাপাক লাগি এটা ফোন করবি যা বাচ্চা যা হ'ব দে মাইক নিশ্চিত ব্ৰাদাৰ আৰু গুৱাহাটীক যা পাৰি নাচবি মন চলবি বাই বাই লাভ ইউ সি যোৱাই মাই ঘৰখন খালী খালী লাগি গৈছে ওই বাপা সি নহা কাৰণে মোৰ কলিজাৰ আধা অংশ নোহোৱা হেন লাগছি চোৰ করবে নয় বোকা হয় দাদা আজি বছর নকরু মোর ভুল হয়েছে মাফ করে দিব চোর নকরবি আর নকরু যা কাম করে থাকবে যা যা চোর করবে সে Thank you so much. মোৰ ইয়াত বহুত বস্তু আছে। মোস্ট ওয়েলকাম নেক্সট টাইম সাবধানে চলিবা ওকে চলিম দিয়া পিছে তোমাৰ ঘৰ ক'ত ও মোৰ ঘৰ দিজাৰিৰ বিদিয়াত পিছে তোমাৰ ঘৰ ক'ত মই সৰুৰে পৰা গুৱাহাটীতে আছো কিন্তু মোৰ ঘৰ ইয়াতে তোমাক লগ পাই ভাল লাগিল মোৰো তোমাক লগ পাই বহুত বহুত ভাল লাগে বাৰু লগ পাইছো যেতিয়া ফ্ৰেণ্ডশ্বিপে কৰো হেণ্ডশেক কৰিছো যেতিয়া নাম্বাৰটোৱে ল নাম্বাৰটো দিয়া তোমাৰ লোৱা দিয়া তে এতিয়া যাও বাই 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 ও মাই দাদাই দেখোন বহুত দিন পইচা পইচা দিয়া নাই হুজুর আসুন দিব খাবার 2 মাহ মান দিয়া নাই কিবা কৰি আছে সি ফোন চনো নকৰে হিংকে ও খুইৰে হাৰি আছে তোৰ এছাৰ ভাই পইচা দি পঠাইছিলে মোক হয় নাকি আসুন না ব পাপা ব পিৰাখন পৰিব দে আকৌ নাই দে চলিব দে চলিব দে মই ভাই পিৰাৰে মানুহ দে আকৌ নাই দে চলি যায় না কি খুইৰে পইচাখিনি ঠিক আছে তহঁতে অলপ কথা পাত ন মোৰ কাম অলপ আছে মই কৰোঁ এটা কথা তোদের বাইপেরে ঢুকার পরাই মায়েরে কিন্তু তোর ধরে নামত বহুত কষ্ট করছি এলা কিন্তু পারি নাচবি না কি আপনার কিমান কষ্ট করছে আমি দেখা পাইছো তো হয়নে নহয় বাপরে বাপ সৰুৰ পৰা তোক কিমান কষ্ট কৰি ডাঙৰ দীঘল করছি গতিকে এইবিলাক অলপমান ভাবি চিন্তি চাবি এটা কথা কি জানা ভাই মা শব্দটো তা বহুত পবিত্ৰ শব্দ এই শব্দটো মই কেতিয়াও অপমান হ'ব নিদিওঁ আৰু কোনোবা যদি কৰিব খোজেও না মানা কৰিম শুনে নুশুনেতো তাৰ কথা মায়ের প্রতি তোর শ্রদ্ধাখিনি দেখি খুবই ভাল লাগিল হেলা বাদ দিয়ে হৰকান্ত জীয়াকৰ লগত বোলে তোৰ কিবা লিলিমাই চলি আছে মাগুৰ মাছ খোৱা চেনি খোৱা অভ্যাস মোৰ নাই এনা চেনি বেছিকে খালি ডায়েবেটিছ হয় গম পাইছা তহঁত দুয়ো নাখবি
দৰৰ কথা মই নুশুনা নহয় গাঁওখনৰ গোটেই চুকে কোনে দৰৰ কথা শুনা হৈছো সেগলা ভাই আমাৰ একো নাই চান্দকাৰ জেকটোৰ লগত দুদিনমান টুক টাককে লাগিছিলো গতিকে আৰু হেলা বাদ দি তোৰ দাইদেৰে চহৰত তামাম চেনিকে আছে ভাই সিন্নে দেখা পাইছো মই গণেশগুৰিত ভাই যি আপি এটা লাগেছি পুৰা পেন পুৰা মডাৰ্ণ আপি কিমাননো আৰু চিংগুল থাকিব সিও তাকো লাগে আৰু লগতে আমাৰ ঘৰখনতো বৌতা লগা হৈছে মায়ো আৰু কাম বন কৰিব নোৱাৰা হৈছে না বয়স হৈছে গতিকে লাগে দে এটা আনাক দে সি লাগে তাতকে এটা কাম কৰা গিয়া কি? টাউনৰ আপিটো আনাতকে ফাইনেন্স জেকটোৰ লগতে তাক বান্ধি নেদাই গিয়া তাৰ কথা আহি যি কৰে এইটো বেয়া নাই ন বেয়া নহয়। তাক সুধি চাবিচোন একবাৰ চাব লাগিব হ'ব দে আজিকালি টেকেনা চলি চেনি খাবই খাবই যাওঁ। যাওঁ দে ভাই বেংকুত জীয়াকক লগ ধৰিব লাগিব যা গধূলি বেলা লগ ধৰিম যা। দে ফ্ৰেণ্ডৰ পৰা আমাৰ ভালপোৱা কেনেকৈ গভীৰ হৈ গ'ল গমেই নাপালোঁ ন সঁচাই কৈছা আৰু মই চিৰিয়াছলি এটা কথা কওঁ কোৱা তোমাক মোৰ প্ৰেয়সী হিচাপে পাই মই বহুত খুশি তোমাক পায়ো মই বহুত হেপ্পী কিন্তু কি কৰিবা কোৱা আমাৰ ঘৰৰ মানুহৰ লগত মই ডিছকাছ কৰোঁতে ক'লে মোক হেনো গাঁৱৰ মানুহৰ লগত বিয়া নিদিয়ে হয় নেকি তেতিয়াহ'লে কি কৰা যায় এতিয়া তাকেতো ভাবিছোঁ কি কৰিম তুমি মোৰ লগত পলাই যাবানে অঁ তুমি নিয়া যদি যাম আৰে তুমি মই কি আনিলো মইতো নিলো না তুমি গাঁৱত যোৱা মোৰ লগত খুশি থাকিব পাৰিবানে তোমাৰ কাৰণে মই চব কৰিব পাৰিম এডজাষ্ট কৰিবলৈ ট্ৰাই কৰিম তেতিয়াহ'লে পলাই যাওঁ ব'লা কিন্তু মই যে একো কাপোৰে অনা নাই তুমি ইউ নো ডেট আই ৰিয়েলি লাভ ইউ ছ' মাছ কাপোৰ চাপোৰ নালাগে আৰু ঘৰতে কিনি ল'ম ব'লা যাওঁ আমি অ'কে লাভ ইউ টু ব'লা মাই ডাঙৰ বাপা তই ভালে আছা না বাপা আৰু তো কোনি লগত এইটো বৌৰিৰে মাই অ মাই বৰডেকা বলো হৈলাক গতিকে খানা এটাৰ ব্যৱস্থা কৰিব লাগিছিল তাই চুপ থাক তহঁতে ভিতৰলৈ আছোন তুমি যদি এনেদৰে মা আৰু ভাইটিক খৰচ দি থাকা তেনেহ'লে আমাৰ পাছলৈ ভৱিষ্যতটো কি হ'ব এবাৰ ভাবি চাইছানে আৰু তুমি সেই ভাইটিজনক কিয় পইচা দি থাকিব লাগে এতিয়া ডাঙৰ হৈছেতো সি নিজেও কৰি ল'ব পাৰে কিছুমান কাম দাদা পইচা অলপ লাগিছিলে মই অলপ বাহিৰত গেলো হয় কিয়া মাইৰে আৰু তই পইচা কি মোক আজি দিছা নেকি পইচা নিদিম জিতা যা না পইচা যা পইচা ডাঙৰ বাবা ফিক্সটো আনছোন অলপমান মোৰ মূৰটো বৰ বিষাইছি এইগিলা মই নৰ পাৰা যদি নিজে আনি গৈ দিয়াক তুমি ক'ত আছা ফিক্সটো লৈ আহাচোন গৈছো ৰবা গৈছো চাও ধুনুটো ক'ত বিষাইছে বহুত বিষাইছে ইয়াতে দিয়া না এইখিনিত নেকি ডক্টৰৰ তাত লৈ যাম ৰবা অলপ ধৈৰ্য ধৰা ডক্টৰৰ তাত লৈ যাম ৰবা তোমাক ডক্টৰৰ তাত লৈ আহো মাই বৌৰীৰ মাথাটো খুব বিষাই আছে ডাক্তৰৰ তাত লৈ আহো মই আৰু ঘৰৰ কামখিনি নকৰিবি কাঁহী বাচন এনে ধুবি ভাতকেইটা ৰান্ধি আৰু ভাইটিকো খুৱাবি আৰু কাপোৰো অলপ ধুব লগা আছে মোৰ কেইখনো ধুবি আৰু পাৰলি বৌৰীৰ কেইখনো ধুবি গম পাইছা না চবখিনি কাম কৰবি আমি আহো ডক্টৰৰ তাৰ পৰা পঠাই যাম আৰু পঠাই তোমাৰ এনেকুৱা পৰিৱেশত মই থাকিব নোৱাৰো তুমি যদি মোক গুৱাহাটীক লৈ বলা নহ'লে মই অকলে ৰবাচোন বুজা অলপ মই মা আৰু ভাইটিক কেনেকৈ এৰি যাওঁ নিজে বুজাচোন কিয় ভাইটি আছেচোন ভাইটিৰ লগত মা থাকিব পাৰিব মানে তোমাৰ মতে চব হ'ব নেকি এতিয়া হ'বই লাগিব কথা ক'ব এতিয়া বলা ঘৰ পাইছোঁ বলা মাই ই তিৰি পাই কিনে চব চেঞ্জ হৈ গেল আগতে কেনেকুৱা আছিল এতিয়া তাৰ না তোক গিলে মৰম আছে না মোক গিলে মৰম আছে এবাকে তোৰ বেমাৰ সি তোক বেমাৰত তাৰ ডক্টৰৰ তাক নিবা আৰি সি ফিক্সটোৱে নেদিলাকে সি ঘৈণীয়েকক মেডিকেলক লৈ গেল ই চেঞ্জ হৈ গৈছি
বোৱাৰী আহিলা অলপ ভাল পাইছ না মই ভাল পাওঁ বা নাপাওঁ আপুনি পালে আৰু মাই ছোৱালীটো অহাৰ পৰাই আমাৰ ঘৰখন চেচ হৈ গ'ল লগতে আৰু ইও চেঞ্জ হৈ গ'ল পাই যি কয় ই তাকে শুনে এটা যেন তাৰ মাক আছিল এটা যেন তাৰ ভাগ আছিল হেলা সি পাহৰি গৈছে চব সি খালি তিৰিৰ মুখত পাগল হৈ গৈছে কথা ভালকে কবি মোৰ তিৰিক বেয়া বুলি নকবি গম পাইছা না কথা ভালকে কবি নহয়তো কাণ চান ফালি পেলাম তহঁতকে সৰুৰ পৰা হৈ আছো আৰু আজি মোৰ তিৰিয়ে বেয়া হৈ গ'ল নাথাক তহঁতৰ লগত থাকাত তাই গুচি যায় ভাল এইবিলাক কি জেগাত পৰিলো এটা মটৰ নাই আজি বিয়া হৈ মৰছিলো এইবিলাক কি জেগাত পৰিলো নহয় হাতটো চিনিব নালাগে বোৱাৰী মানুহ আহিছে দুকাপমান চাহ বনাই আহিছো না মই নোৱাৰো নিজে পাৰে যদি বনাই খুৱাওক বোৱাৰী আহচোন ধানকেইটা জৰাই নোৱাৰো মই এইবিলাক কাম কৰাৰ হেবিট মোৰ নাই এইগিলা কি পিন্ধছ ইটস মাই ফেশন ফেশ্বন একো ফেশ্বন নহয় খুলি আহ বুলি কৈছো খুলি আহ যোৱা মোক মাৰিছে কোনে বেছি এইডালে ও মাই কিয় কান্দিছা ৰ কি হৈছে তোৰ খুৰীদেক কিয় কান্দিছে এনেকে হল কি কচোন ঘটনাটো আমাক তাকে তোক কি হ'ল মোৰ নিজৰ সন্তানে আজি বেলেগ ছোৱালী এজনীৰ কাৰণে মোক হাত উঠাইছে বোপাই কি সি তোৰ গাত হাত উঠাইছি সাধাৰণ এটা আপিৰ কাৰণে তাক আজি আহিব দে তাক আজি কি কৰো গম পাব সি ঠিকে আছিল বাপা এই তাই কানি সি চেচ হৈ গ'ল গম পা না গতিকে এইবিলাক ভাল নাছিলে আকৌ নকবি বাপা মই তোক মানা কৰিছো নহয় মাই দোষটো অকল সেই ছোৱালীটোৰ গাত নহয় দোষটো আমাৰ দাদাৰ গাতো আছে সি যদি আজি ভাল ওলাক হয় এইটো পৰ্যায় নহল হয় শুনক খুৰীয়ে আপোন ভালে জগত ভাল নিজৰ সন্তান যদি ভাল তেনেহ'লে কোনো ছোৱালীৰ কথা শুনি নিজৰ মাকক এৰি নাযায় গতিকে বেলেগৰ ছোৱালীক দোষ দিলেও নহ'ব প্ৰথমতে নিজৰ সন্তানকো চাব লাগিব তই সঁচাই কৈছ হাই ফ্ৰেণ্ডছ যিয়ে নহওক ভিডিঅ'টো বহুত কষ্ট কৰি বনালোঁ কিন্তু কথাটো হ'ল লেংগুৱেজৰ অলপ ভাবিব পাৰে আপোনালোকে প্ৰব্লেম আছে কিন্তু ইয়াত দুটা চৰিত্ৰ দেখুওৱা গৈছে এটা গাঁৱৰ এটা চহৰৰ তো চহৰৰটোত লিখিত এণ্ড গাঁৱৰটোত কথিত নলবেৰীয়া ভাষা তো যদি ক'ৰবাত কিবা ভুল হৈছে মাফ কৰি দিব থেংক ইউ ছ' মাছ জয় অসম লাভ ইউ তো ভাইয়াত ভিডিঅ'টো যদি ভাল লাগিল চাই পেলাই গোটেইখিনি কৰি দিব আৰু নেকি কৰিছো সকলোৱে আঁকোৱালি ল'ব মৰম চেনেহ আৰু এছাৰ যদি কোনোবা কৰিব বাকী আছে চেনেলটোক ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু যদি সঁচাকৈ ভাল লাগিছে তেতিয়াহ'লে শ্বেয়াৰ কৰিব বাই তো ক'লেকে গোটেইখিনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু চিলভাৰ বুটনটো আহি আছে আমাৰ অতি সোনকালে চাগে আহি পাব আৰু এইখিনিমানখিনি মৰম দিছে আৰু বহুত ভাল লাগিছে বহুতখিনি কষ্ট কৰি আছে আপোনালোকৰ কাৰণে আৰু ভুলবিলাক ক্ষমা কৰি দিব লাইক কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আমাৰ এই বন্ধুজনৰ এটা চেনেল আছে R-Star Max চাব চবে চাৰ্চ কৰিব ভিজিট কৰিব এণ্ড এনেকুৱা ঘটনা প্ৰায়ভাগ জেগাতে মানে হৈ থাকে সেইকাৰণে ভিডিঅ'ৰ জৰিয়তে প্ৰকাশ কৰিছোঁ যদি ভাল লাগে শ্বেয়াৰ কৰি দিব থেংক ইউ ছ' মাছ জয় অসম